চাকে ক'ব গ'লে ইমান সুন্দৰ কিছুমান স্মৃতি আছে যে এতিয়া কথাখিনি সুধোতে মোৰ মুখেৰে মানে মোৰ মুখখনত আপুনি হাঁহি দেখিছে কিন্তু ক'ৰবাত একদম এটা ভাৰী ফিলিং এটা আছে যে যিজন ল'ৰাই আজি মানে মোৰ ছেকেণ্ড ইনিং বুলি ক'ব পাৰি কাৰণ মই চাইল্ড আৰ্টিষ্ট হিচাপে মানে আহিছিলোঁ মই কেইখনমান চিনেমা তেনেকৈ কৰিলোঁ তাৰপিছত বহুত চিৰিয়েল দূৰদৰ্শনৰ বহুত চিৰিয়েল চাইল্ড আৰ্টিষ্ট হিচাপে কৰিলোঁ মানে লট অফ ৱৰ্ক তাৰ মাজত এনেকুৱা হ'ল না মই হিৰ'ইন না মই চাইল্ড আৰ্টিষ্ট মাজৰ ক'ৰবাত স্লটত পৰি গ'লোঁ তেতিয়া মই এজ এ লিডিং এক্ট্ৰেছ কিছুমান চিনেমাত কাম কৰিলোঁ যেনেকৈ ধোঁৱা হওক বা অগ্নিগড় হওক তেনেকুৱা ধৰণৰ চ' জুবিনে প্ৰথম মোক হিৰ'ইন বুলি যে কয় যিটো চিনেমাৰ সেইটো আৰম্ভ হ'ল মোৰ তুমি মোৰ মাথো মোৰৰ লগত আৰু জুবিনে মানে সেইখন চিনেমাৰ কাৰণে ইমান মোক বিচাৰি ফুৰিছে বেচেৰা আৰু তেওঁ তেতিয়াতো আমাৰ মোবাইল হ'লেতো লগে লগে কানেক্ট কৰিব পাৰে বাট ফৰ চাম ৰিজন জুবিনৰ ওচৰত চাগে মোৰ নাম্বাৰটো নাছিল বা কিবা চ' তেওঁ বেলেগৰ থ্ৰু দি মানে হি ৱাজ ট্ৰাইং টু কানেক্ট আৰু মোক কোনোবাই ক'লেও সেইদিনাখন যে তেওঁক দুগৰাকী ছোৱালী দেখুওৱা হৈছিল ফৰ চাম ৰিজনে নাই নালাগে মানে জেৰিফাক লাগে আৰু চ' তেতিয়া জীৱন ডাউকাৰ থ্ৰু দি আমাৰ ফটোগ্ৰাফাৰ জীৱন ডাউকাৰ তেতিয়া তেওঁৱেই অকল চিনেমাৰ ফটো তোলে আৰু জীৱন দাৰ প্ৰখ্যাত আৰু জীৱন ডাউকাক ক'লে যে আপুনি বিচাৰি উলিয়াওকচোন কাৰণ আপুনিহে ফটো তোলে তেওঁৰ জীৱন ডাউকা মোৰ ঘৰত ফোন কৰিলে কৰোঁতে তেতিয়া দেটছ হাউ তুমি মোৰ মাথো মোৰ হেপেন কি মানে এনেই সেইখন চিনেমা অলপ ব্যতিক্ৰমী আছিলে জুবিনৰ পৰৱৰ্তী চিনেমা কেইখনতকৈ আৰু সেইখনত খুব ধুনীয়া সুন্দৰ অভিনয় হৈছিলে হয় তুমি জেৰিফাইটো খুব ধুনীয়া অভিনয় কৰিছে জুবিনৰো খুব ধুনীয়া অভিনয় কৰিছিল তাকে মানে চিনেমাখনত একচুৱেলি আমি তেতিয়া হেৰিবোৰ শিকা নাই মানে আমি খুব চিম্পল ল'ৰা ছোৱালী আছিলোঁ বুলি ক'ব পাৰি যে চিনেমা এখন কৰিব আৰু আমি মানে তেতিয়া সেই আদাবাজিবিলাক শিকা নাছিলোঁ এই যে চিনেমাৰ যিটো হয়নে হিৰ'ইনে এনেকুৱা ধৰণৰ কিছুমান কেৰেক্টাৰিষ্টিক্স লৈ আহে বা হিৰ'য়ে তেনেকুৱা ধৰণৰ কিছুমান কেৰেক্টাৰিষ্টিক্স লৈ আহে যে বডি বনাব লাগিব কিবা কৰিব লাগিব অমুক সেইবিলাক নাছিল আগতেতো আমি খুব চিম্পল আছিলোঁ হাৰ্ডলি মানে ইমান সৰু বয়সত আপুনি জীৱনটোৱে দেখা নাই আৰু তেতিয়া শাৰীয়ে পিন্ধিব নাজানো শাৰীখন পিন্ধাই দিলে নিজকে ইমান ভাল লাগে নহয় মানে কোনটো চিনেমা মানে বিয়াৰ পিছৰ চিন এটা আছিল য'ত মই শাৰীখন পিন্ধি ইয়াতে খুচি পেলাই মানে কিয় বা খুচি আহিব লাগে মানে এতিয়া মই ভাবোঁ দেখিলে বাট শাৰীখন যে পিন্ধাই দিছে আৰু মই যে এনেকৈ খুচি আহিম ডেট ৱাজ লাইক মাই এক্সাইটমেণ্ট আৰু বিয়া হোৱাৰ চিন আছে বা তেতিয়া বিয়া হোৱাৰ বয়স হোৱা নাই কিন্তু বিয়া হোৱাৰ চিন আছে বা সেন্দুৰ লগোৱা শাৰী পিন্ধা সেইবোৰ বস্তুতে আমি অকণমান সৰু ল'ৰা ছোৱালী টাইপ আই ৱাজ লাইক ভেৰি এক্সাইটেড আৰু জুবিনৰো এনেকুৱা আছিল যে জুবিনে ভবাই নাই যে চুলি দীঘল হিৰো হ'ব পাৰে What's a big deal? এইটো নহয় যে তেওঁ চুলি কাটি এটা বেলেগ ধৰণৰ এটা লুক লৈ যে নো যেনেকৈ থাকে এনেকৈ থাকে চুলিবোৰ নফনিয়ায়ো ফনিয়ালে কয় দুখ পাওঁ আৰু কেতিয়াবা এনেকুৱা হৈছে শ্বুটিঙৰ পিছত আৰু তেল দিওঁ যে তেলখিনি লগাই কাইলৈ ৰাতিপুৱা ধুবা তেলখিনি লৈ পেলাই সি কয় টানিলে দুখ পাওঁ এনেকৈ কয় মানে সৰু ল'ৰা ছোৱালী নিচিনা চ' ইট অল ৱেণ্ট অফ লাইক হেৰি আৰু মানে এখন ঘৰুৱা চিনেমা য'ত আমি সকলোৱে ফূৰ্তি কৰোঁ আৰু মোৰ লগত মোৰ দেউতা যায় এনেকুৱা হৈ গ'ল মানে দেউতাৰ ফ্ৰেণ্ড হ'ল আমাৰ প্ৰয়াত যোগেন দাস মেকআপ আৰ্টিষ্ট দেউতাই মানে ফ্ৰেণ্ড পাই গ'ল তাত চ' ইট ৱাজ লাইক দেউতাৰ ফ্ৰেণ্ড পাই গ'ল আমিবোৰো গোটেই সোপা সৰু মোটামুটি আজি 20 বছৰ আগৰ কথা চ' সেইবোৰ লৈ মেলি মই ভাবোঁ যে ইমান মৰম লগা এটা পৰিৱেশ আছিল আৰু ভাবিবই নোৱাৰি যে লোকেশ্যন ক'ত আছিলে কি কৰিছিলে বাপৰে লোকেশ্যন ক'ত নাই মানে ক'ত নাই য'ত যি দেখে সেইটোৱে লোকেশ্যন প্ৰথমটোতো গুৱাহাটীত কৰিলোঁ সেইখিনি সময়ত হিয়া দিয়া নিয়া চিনেমাখনো চলি আছে মৃদুলা বা ইয়াতো কৰিব লাগে তাতো কৰিব লাগে আকৌ যতীন দাই এণ্টি হিৰ' কৰিছে যতীন দাই হিয়া দিয়া নিয়াতো কৰিব লাগে আকৌ এইফালে আহি পেলাই আকৌ আমাৰ তাত মানে এণ্টি হিৰ' তাত ইফালে হিৰ' মানে যতীন দাৰো গৈছে কিছু আৰু টানা আজোৰা আৰ্টিষ্ট লৈ পেলাই মানে ইমান ভাল লাগে নহয় মানে এনেকুৱা লাগে যেন দুখন ঘৰত বিয়া চলি আছে আৰু এয়াও আৰ্টিষ্ট আনি ইয়াত পোৱাই তাৰ যে সেই তেনেকুৱা আগতে সাংঘাতিক শ্বেডিউলিঙো নহৈছিল মানে সেইখিনি সময়ত আমি ইমান শ্বেডিউল বস্তুটো বুজি পোৱা হোৱা নাছিলোঁ চ' তেনেকৈ তাৰপিছত কাজিৰঙা গ'লোঁ কাজিৰঙাত শ্বুটিং কৰিলোঁ দেউতা যায় মোৰ লগত সদায় তাৰপিছত এনেকুৱা হয় দেৰিলৈকে শ্বুটিং হৈ থাকে নেক্সট ডে ৰাতিপুৱাই যায় টোপনিয়াই যাওঁ বিৰাট খং উঠে ঠাণ্ডা লাগে মানে জুবিনৰ এটা ষ্টাইল আমি মানে ষ্টাইল নহয় জুবিনৰ এটা সেইটোৱে যে ৰাতি কাম কৰে
দিনত কাম নহয় আৰু এনেকুৱা বহুত সময় থাকে যে টাইমটো দিছে এটা আহিলে গধূলিকে এইটো আছিল চাগে মানে তেওঁ আহি পাব নালাগে বিকজ হি ৱাজ অলৱেজ দেৰ হা মানে এতিয়া গুৱাহাটীত শ্বুটিং হ'লেও গোটেই সোপাই মোক নিবলৈ আহে মই তেতিয়া ভাবোঁ আৰে গোটেই মানুহখিনিয়ে কেলৈ মোক নিবলৈ আহিছে ঠিক তেনেকৈ এতিয়া যেনেকৈ আমি শ্বিলঙত যেতিয়া গৈছোঁ আৰু আমাৰ চেৰাপুঞ্জী ফালে শ্বুটিং আমি চব ৰেডি আৰু দেখিছোঁ জুবিন বোলে শুই আছে কোনোবাই কৈছে শুই আছে বোলো এনেকুৱা হয় নেকি মানে মই ভয় খাই গ'লোঁ তাৰপিছত মই উঠা আমাৰ দেৰি হ'ব শ্বুটিং দিয়ে মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা মানে সেইবোৰ কৰিবলগীয়া হয় চ' তেনেকৈ কিন্তু ধুনীয়াকৈ এই আমাৰ এতিয়া হিয়া মোৰ গানটো ক্লাইমেক্স চিনছবিলাক আমি কাজিৰঙাত শ্বুটিং কৰিছোঁ তাৰপিছত মায়াবী ৰাতি আমি শিৱসাগৰত কৰিছোঁ যিমান ধুনীয়া ধুনীয়া লোকেশ্যনছ আছে আমি কিন্তু বিচাৰি উলিয়াইছে দেই তাৰপিছত এনেকুৱা হয় ৰাতিপুৱা যেতিয়া আমাৰ খুব টোপনি লাগে আমি ধাবাত মোৰ দেউতা যোগেন আংকল মই জুবিন পবিত্ৰ মাৰ্ঘেৰিটা মানে গোটেই মানুহবোৰ আমি মানে লাষ্টত আৰু আমাৰ জয়ন্ত পাত্ৰ তেওঁ ঢুকালে বেচেৰা আমি গোটেই সোপা ধাবাৰ খাটত চব পৰি থাকোঁ আৰু আকাশ চাই দেউতাও তেনেকুৱা হৈ গ'ল মই তুমিও এনেকুৱা হৈ গ'লা কিমান ষ্ট্ৰিক্ট আছিলা কি হ'ল নহয় মা এইটো হয় শ্বুটিঙত হয়েই আৰু যোগেন আংকলক পাই গৈছে সিফালে আৰু কি লাগিছে আৰু ইহঁতিও আৰু আব্বাকে পতাই থাকে মানে হি ৱাজ দ্য ইউনিভাৰ্চেল আব্বা চ' ইট ৱাজ লাইক এ পাৰ্টি কিন্তু আল্টিমেটলি চিনেমাখন হৈ উঠিল ৰাজেশ ভূঞা তেওঁ এতিয়া ৰৈ ৰৈ বিনালে কৰিলে চ' চব ডাঙৰ হৈ গ'ল আৰু তেতিয়া সকলো সৰুৱে কিমান পাৰফেকশ্যন আছিল জুবিন এখন ডাইৰেকশ্যন আছিল আৰু এছিষ্ট কৰিছিল টেকনিকেলি ৰাজেশ ভূঞা আৰু এনে মই সেইটো কাৰণে জানিব খুজিছোঁ মানে এনেই জুবিন এজ এ ডাইৰেক্টৰ সেইখন প্ৰথম চিনেমা পৰিচালক হিচাপে কিমান চিনচিয়াৰিটিলৈ কাম কৰিছিল আৰু কিদৰে আমি যিমানটো জানো যে পাৰফেকশ্যনিষ্ট ছবিখনৰ চবটো পুৰা নোহোৱালৈকে তেওঁ লাগি থাকে বা প্ৰথম মানে তেওঁৰ ফাৰ্ষ্ট থিং মই খুব ভাল পাইছোঁ এইটো দেখি পেলাই যে তেওঁ খুব ভাল DOP এজন আনিলে হৰি ৰয় আৰু সেই DOPজনে চিনেমাখনক এটা হিন্দী চিনেমাৰ লুক এটা দিলে দ্য হোল লাইট আপ এণ্ড এভৰিথিং ৱাজ ভেৰি ডিফাৰেণ্ট মানে ছেইম যে ঠাইবোৰেই আমি মেঘালয়ে কওঁ আমি কাজিৰঙাই কওঁ আমি গুৱাহাটীয়ে কওঁ কিন্তু সেই একেবোৰ ঠাইকে তেওঁ এটা নিজৰ এটা পাৰ্চপেক্টিভৰ পৰা কৰিছে বিকজ তেওঁৰ কাৰণে ইমান সুন্দৰ জেগা আমিতো ডেইলি দেখি থাকোঁ কিন্তু তেখেতে ফাৰ্ষ্ট দেখিছে যেতিয়া তেখেতৰ চকু জুৰিৰে আমি দেখিছোঁ যে ফাৰ্ষ্ট থিং ডেট ৱাজ এ বেষ্ট ডিচিশ্যন জুবিন গাৰ্গৰ আৰু ছেকেণ্ড ৱাৰ হিজ মিউজিকখিনি ইমানেই ধুনীয়া হৈছে যে যিকোনো মানুহে প্ৰথম মিউজিকৰ কাৰণেহে চিনেমাখন চাব যাব থাৰ্ড হি ৰিয়েলি টুক কেয়াৰ ডেট মোক দেখাত ধুনীয়া হওক মই দেখাত ধুনীয়া হ'বলৈ মানে মোৰ সঁচাকৈ কৈছোঁ মই প্ৰতিটো ফ্ৰেমতে মোক ধুনীয়া লাগিছে মানে আৰু মই চব আজিকালি DOPবিলাকক কওঁ যে চকুবিলাক তোমালোকে লাইট আপ কৰিবাচোন কাৰণ মোৰ চকুজুৰি যে ব্ৰাউন বহুতে নাজানে কিন্তু বহুতে যেতিয়া মোক ৰ'দত দেখে কয় বা আপুনি লেন্স পিন্ধিছে নি বোলো নহয় চিনেমাত আমাৰ ইয়াত নেদেখে এইটো কিছুমান কেমেৰামেনৰ হাততহে মোৰ চকুৰ কালাৰ চ' জুবিনে কিছুমান যিকেইটা মেইন থিং ডিপাৰ্টমেণ্ট সেইকেইটা খুব তেওঁ ভালকৈ হেৰি কৰে তাৰপিছত থাকিল য়েছ ষ্টৰিটো মই নকওঁ যে 100% ইট ৱাজ আউট অফ দ্য ৱৰ্ল্ড কাইণ্ড অফ এ ষ্টৰি বা এক্টিঙৰ ক্ষেত্ৰতো মই নকওঁ যে উই ৱাৰ গ্ৰেট এক্টাৰ্ছ কিন্তু আমি খুব স্পণ্টেনিয়াছ এক্টাৰ্ছ আছোঁ ভেৰি নেচাৰেল এক্টাৰ্ছ আছিলোঁ যে আমি নেচাৰেলি যেনেকৈ ফিল কৰিছোঁ আমি তেতিয়া তেনেকৈ কৰিছোঁ তুমি মোৰ মাথো মূৰৰ গীতসমূহ বিয়াত খুব জনপ্ৰিয় হৈছিলে জেৰিফাই এই মুহূৰ্তত কিবা এটা গুণগুণামণি এই গীতটি মানে গুণগুণাই থাকোঁ মষ্ট অফ দ্য টাইম ইনফেক্ট মোৰ কিবা এটা কৈ থাকিলেও মানে সেই গানটো ওলাই থাকে ধুনীয়া নহয় জুবিনে লিখা আৰু দিগন্ত ভাৰতী তেওঁ আছিল কি যে তোমাক পালো বুকুতে সেইটো দিগন্ত ভাৰতী আৰু গোটেইকেইটা গানে ইনফেক্ট গুণগুণ বুলি এটা আছে সেইটো অলপ ট্ৰেজিক আৰু মানে অলপ ট্ৰেজেডি সময়ৰ চং খুব ধুনীয়া আৰু মানে প্ৰতিটো চিটুৱেশ্যন লয় কলেজৰ এটা গান আছে সেইটোও বৰ ধুনীয়া মানে এই মই যিটো বুজিলো যে এইখন ছবিয়ে জেৰিফা ৱাহিদক অসমীয়া চলচ্চিত্ৰত নায়িকা হিচাপে প্ৰতিষ্ঠা কৰিছে এবছলিউটলি আৰু তাৰ কাৰণে মই জুবিনক মানে মই আজি ক'বলগীয়া হৈছে একচুৱেলি কৈয়ে দিব লাগে যেতিয়া এই পৃথিৱীত আমি থাকোঁ তেতিয়াই আমি মৰমটো দেখুৱাবলৈ কেতিয়াও কোৱা হোৱা নাছিল মই কেতিয়াও কোৱা নাছিল যে জুবিন তোমাৰ কাৰণেহে আজি মই কিন্তু আজি মই ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গেহে জেৰিফাক এজ এ হিৰইন লঞ্চ আৱিষ্কাৰ কৰিছে বাকী আছিলে কিন্তু
প্ৰথম হেৰি যেতিয়া মানুহ এই পৃথিৱীত থাকে তেতিয়াই কৈ দিব লাগে মই জানো যে আজি জুবিনে ক'ৰবাৰ নহয় ক'ৰবাৰ পৰা আমাক চাই আছে চ' মই সেই কৃতজ্ঞতাটো মই জুবিনক সদায় দিব বিচাৰোঁ যে আজি তেওঁৰ কাৰণে মই মেইন ষ্ট্ৰীম হিৰ'ইন হ'ব পাৰে হয়